হাই গাইজ, কি খবৰ? ভালনে? আশা কৰোঁ সকলো ভালে কুশলে আছে। স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। ভিডিঅ'টি মানে আজি অকণমান পূজা চাই আহোঁগৈ আৰু মা দেৱী মাৰ পৰা অকণমান সেৱা লৈ আহোঁগৈ। সেৱা লৈ ধুনীয়াকৈ মানে আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিছোঁ আৰু তেনেহ'লে ব'লকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মোৰ ফালৰ পৰা সকলো বন্ধু বান্ধৱী দুৰ্গা পূজাৰ শুভেচ্ছা থাকিলে। আৰু এইজনী আমাৰ গাৰ্গী, এইজনীয়ে কালি গৈ পেলাই ধুনীয়াকৈ পূজা চূজা চাই আহিলেগৈ। ধুনীয়াকৈ পূজা চাই এটা পুতলা কিনি আনিছে, তাৰপিছত আৰু এটা মোবাইল কিনি আনিছে। আজিও মই ওলোৱাৰ কাৰণে তাইকো যাব লাগে। আজি তাইক নিনো, কালি মাক বাপেকৰ লগত গৈ পেলাই ধুনীয়াকৈ তাই পূজা চাই আহিছেগৈ। এইটো হ'ল আমাৰ ঘৰৰ সৰু পোৱালি, এই নাম হ'ল গাৰ্গী। আৰু আজি নৱমী, এতিয়া আমি যাবৰ কাৰণে ওলালোঁ। ইমান গৰম পৰিছে নহয়, কি ক'ব, মই ঘৰৰ পৰা ওলোৱাই নাই। চাওকচোন একদম চাৰ্ট জিকি একেবাৰে মানে পূৰা গৰম দি দিছে পূৰা, আৰু কি ক'ব আজি বহুত গৰম দিছে মানে এইবাৰ। তাৰপিছত কি বুলি কয়, এতিয়া ব'লক যাওঁ, তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকন ঘণ্টা বুজাওঁতে টিপি অল প্ৰেছ কৰি দিব। তেনেহ'লে ব'লকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ধুনীয়াকৈ ঘৰৰ পৰা ওলাই আহিলোঁ, তাৰপিছত ওলাই আৰু গৈ আছোঁ আৰু গৈ পেলাই ফাৰ্ষ্টে আমি দেৱী দৰ্শন কৰি লওঁগৈ, তাৰপিছত গোটেইখিনি আপোনালোকক দেখাই যাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব, ভাল লাগিলে লাইক কৰিব। আহিলোঁ, আহি পেলাই এতিয়া মানে কি দোকানত মানে ধূপ লৈছোঁ আৰু আপোনাৰ ধূপখিনি কিনি লওঁ। ধূপখিনি কিনি পেলাই তাৰপিছত ধূপখিনি লগাই লওঁগৈ। আপোনাৰ ধূপ ল'লোঁ, ধূপ পেকেট লৈ লৈছোঁ ধুনীয়াকৈ। ধূপ পেকেট লগাই পেলাই আৰু সেৱা কৰি লওঁগৈ। অন্তৰ পৰা পালোঁ এতিয়া ফাৰ্ষ্টে সোমাই পেলাই ধুনীয়াকৈ পূজাখিনি কৰি লওঁগৈ ন, পূজাটো কৰি লওঁ। সেইটো আপোনাৰ তাৰপিছত ধুনীয়াকৈ সেৱাটো কৰি লওঁ আগত, ধূপখিনি লগাই পেলাই। এইখন আমাৰ চিৰাজুলি ধুনীয়াকৈ মানে আৰু ধূপ চুপ লগাই পেলাই আপোনাৰ সেৱা কৰিলোঁ। তাৰপিছত কথাটো ভালে কুশলে গাই আৰু তাৰপিছত এতিয়া আৰু এটা ভূতি আছে, খাওঁ ভূতি আছে, খাই যাওঁ। পূজা পাতি কৰা হৈ গ'ল, হোটেলৰ পৰা ধুনীয়াকৈ এটা চাহ খাই লওঁ। তাৰপিছত বাকীখিনি বস্তু চাই যাব, এটা চাহ খাই লওঁ। এতিয়া হ'ল আপোনাৰ জেলেপি, গৰম গৰম জেলেপি বনাই আছে। সেইফালে আছে এয়া আমাৰ ফালে এয়া আমেতি বুলি কয়, আমাৰ ফালে পূজাত মানে পূজা ওলাই এয়া আমেতি বনাই আছে। এয়া গৰম দিছে আজি। আমাৰ তাত ধুনীয়াকৈ একাপ চাহ খাই লওঁ। ঐ বহিলা আমেতি খাই আছে। এতিয়া মই মানে এতিয়া আমি মানে চিৰাজুলি পূজা চাই পেলাই এতিয়া মানে অকণ ঢেকীয়াজুলি টাউনত পূজা চাই আহোঁ। ঢেকীয়াজুলি পূজাখন কেনেকুৱা হয় আপোনালোকক দেখাই যাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। তেনেহ'লে অলপ আজি মানে কি লাষ্ট পূজা ন, পূৰা মানুহ আহিছে, একদম পূৰা মানুহ একদম পূৰা হেৰি হৈ গৈছে পূৰা। চাৰিজন আহিছোঁ, এতিয়া পূৰা ঘূৰি আছোঁ মানে। আৰু তাৰপিছত এয়া এইজন হ'ল জোনাক, তাৰপিছত কোলা চাক পিন্ধাজন তাৰপিছত এইজন হ'ল হাঁহি থকাজন হ'ল হিতেশ। আমি চাৰিটাই মিলি পেলাই মানে অকণ ঘূৰি ঘূৰি ভালকৈ পূজাটো চাব আহিছোঁ আৰু আগতে চাই লওঁ। আপোনালোকে চাব ভিডিঅ'টো আৰু ভাল লাগিলে লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া টাউনৰ মাজে মাজে পূৰা গৈ আছোঁ, সোমাই আছোঁ এতিয়া। তাৰপিছত কৰিলোঁ ন, এতিয়া দেখাই দিওঁ। মই যেতিয়া অলপ আগত আহিছিলোঁ মানুহ নাছিলেই, মই ভাবিছিলোঁ আজি মানুহ নহ'বই নেকি। এতিয়া মানুহ বহুত বাঢ়ি গ'ল, অলপ বহুত মানুহ বাঢ়ি গৈছে, এতিয়া বহুত মানুহ হৈ গ'ল। আমাৰ ঢেকীয়াজুলি থানাখন এতিয়া যে পূৰা মানুহ হৈ গ'ল, গোটেই টাউনতে পূৰা মানুহ হৈ গৈছে। পূৰা মানে অলপ পানী খাব কি কৰি আছোঁ, পূৰা মানুহ হৈ গৈছে। বহুত গৰম দিছে বুজিছেনে, আপোনাৰ দিনতো দিলে ইমান গৰম, এতিয়া সন্ধিয়াও ইমান গৰম দিছে নহয়, একদম মানে কি ক'ব আৰু গৰমৰ উৎপাতটো বেছি বাঢ়িয়ে
পৰা ওলাই আহিলোঁ এতিয়া ওলাই যাওঁ আৰু অকণমান ঘূৰোঁ আৰু এতিয়া চাওকচোন কিমান মানুহ হৈ গ'ল মই যেতিয়া আহিছিলোঁ এতিয়া মানুহে নাই মই ভাবিছিলোঁ কি আজি মানুহ নহ'বই নেকি তাৰপিছত অকণমান ঘূৰোঁতে দেখিলোঁ বা এতিয়াও মানুহ পুৰা হৈ গ'ল কিমান মানুহ হৈছে এতিয়া দেখিছেনে ইমান ভিৰ আকৌ ইয়াত ই ৰিক্সা সোমোৱাই আছে বল ভैया বল বন্ধু কি ধুনীয়াকৈ বনাইছে দেখিছেনে পিঁয়াজ কাটিছে আপোনাৰ গোটেইখিনি যিমানখিনি কেঁচা বস্তু দিব লাগে গোটেইখিনি কেঁচা বস্তু দিয়ে বনাইছে কমাই দিয়া দেখি পেলাই মানে লোভ লাগি গৈছে খাওঁ লাগি গৈছে খাই লওঁ তাৰপিছত টেষ্টটো কৰি লওঁ ৰ'ব অলপ খাই লওঁ আপোনালোকে খাব নেকি চাওক গাইজ কিমান ভিৰ হৈ গ'ল এতিয়া পূৰা ভিৰ হৈ গ'ল কিমান ভিৰ হৈ গৈছে এতিয়া আমাৰ ৰাতি ঢেকীয়াজুলি টাউনখন ভিউটো কেনেকুৱা লাগিছে জনাব ভিডিঅ'টো চাব লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাব এই আমাৰ পূজা চোৱা হৈ গ'ল এতিয়া আমি গাড়ীৰ কাৰণে গৈ আছোঁ আৰু যিমানখিনি চাবলগীয়া আছিলে তালৈও খাই বৈ এতিয়া আৰু বিন্দাছ গৈ আছোঁ আৰু গাইজ মানে আজি মানে কি যিমানখিনি পূজা চাবলগীয়া আছে পূজাখিনি চালোঁ আৰু পূজাখিনি চাই মানে ঘৰলৈ যাওঁগৈ আৰু পূজা চোৱা হৈ গ'ল আৰু তাৰপিছত কি কৰিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে লাইক কৰিব আৰু চেনেলটোৱে কাষত থকা বেল আইকনটো ঘণ্টাটো দি দিব তেনে আপোনালোকে মৰম চেনেল দিব তেতিয়া অলপ ভাল লাগে আৰু ন তেনে আজি ভিডিঅ'টো ইমানতে সমাপ্ত হ'ল বাই বাই টাটা পুনৰ আশা থাকিলে পুনৰ অন্য ভিডিঅ' পোৱালে আৰু বাই বাই